তো নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকৰ কিছুমান কোৱেশ্চন আনসাৰ দিব বিচাৰিছোঁ। বহুতে মোক কমেন্ট কৰি জনাইছে যে দাদা আমি 30 পাইছোঁ 25 পাইছোঁ 20 পাইছোঁ আমি এটা কি কৰিম। তো তোমালোকে এটা কাম কৰা যে যদি এতিয়াতো নৰ্মেলাইজেশ্যন মাৰ্ক অহা নাই এতিয়ালৈ তো নৰ্মেলাইজেশ্যন মাৰ্কলৈ ৱেইট কৰা আৰু চোৱা যে কিমান নম্বৰ বাঢ়ে কিমান নম্বৰৰ পৰা কাট অফ লিষ্ট মাৰে। তো যদি নাম নাহে একো ভাবিব চিন্তিব একো দৰকাৰ নাই, আপোনালোকে ধুনীয়াকৈ প্ৰেক্টিছ কৰক, আকৌ ভালকৈ পঢ়ক কৰক আৰু অসমৰ বিভিন্ন ডিপাৰ্টমেণ্টতো পোষ্ট ওলাই আছে পুলিচত, তাৰ বাবে আপোনালোকে চেষ্টা কৰক আৰু অহা বছৰ আকৌ Sscgd বহুতো পোষ্ট ওলাব, তো তাৰ বাবে আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক। আৰু বহুতে কমেণ্ট কৰি আছে যে দাদা মোৰ মাৰ্কছ ভাল আছে 50 আছে 40 আছে 60 আছে 65 এনেকুৱা মাৰ্কছৰ মোৰ তাত কমেণ্ট কৰিছে। তো তেওঁলোকক কথা এটা কওঁ যে তোমালোকে এতিয়া সময় লছ নকৰিবা, তোমালোকে ৰানিং ষ্টাৰ্ট কৰিব হৈ গ'ল। মানে ৰানিং ভালকৈ ষ্টাৰ্ট কৰক। এতিয়া কমচে কম 6 কিলোমিটাৰ 7 কিলোমিটাৰ যিমানখিনি পায় আধা ঘণ্টা 1 ঘণ্টা এনেকৈ ৰানিং কৰক, প্ৰেক্টিছ কৰক। আৰু যাৰ মাৰ্ক নেকি 50 ওচৰ আচৰি আছে 40 আপ আছে মানে তেওঁলোকে ৰানিং ষ্টাৰ্ট কৰি দিয়ক ভালকৈ, আৰু যাৰ নেকি কম আছে তেওঁলোকে ৰানিং ষ্টাৰ্ট কৰি দিয়ক। কাৰণ এবাৰ ক'ব নোৱাৰি যে কাট অফ কিমান যায় আৰু 2 নম্বৰতে ক'ব নোৱাৰি যে নৰ্মেলাইজেশ্যন মাৰ্ক কিমান বাঢ়ে। তো গতিকে আপোনালোকে ৰানিং ভালকৈ ষ্টাৰ্ট কৰক এতিয়া, আৰু সময় কিন্তু বেছি দিন নাই, আপোনালোকৰ ৰিজাল্ট অতি সোনকালে আহিব। SSC ৱেবছাইটত আপোনালোকৰ আপলোড হৈ যাব আৰু আপোনালোকৰ এডমিট কাৰ্ড CRPFৰ ৱেবছাইটত আহিব। চ' গতিকে ৰানিঙৰ বাবে আপোনালোকে প্ৰিপেৰেশ্যন হ'ব হৈ গ'ল। নৰ্মেলাইজেশ্যন মাৰ্ক অহাৰ পাছত আপোনালোকে নৰ্মেলাইজেশ্যন মাৰ্ক কেনেকৈ চাব তাৰ ভিডিঅ' মই বনোৱা আছে আৰু মই ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংকটো দি দিছোঁ, আপোনালোকে চাই ল'ব, নহ'লে সেইখিনি সময়ত আপোনালোকৰ হয়তো উল্টা পুল্টাও হ'ব পাৰে। তো গতিকে ভিডিঅ'টো চাই ল'ব আৰু কেনেকৈ আপোনালোকৰ ৰিজাল্ট চেক কৰিব সেইটো আপোনালোকে গম পাব। কথা কৈ থৈছোঁ যে আপোনালোকৰ ৰিজাল্ট অহাৰ বেছি দিন কিন্তু নিদিব, ৰিজাল্ট অহাৰ কেইদিনমানৰ পিছতে 1 মাহৰ ভিতৰতে আপোনালোকৰ ফিজিকেলৰ বাবে এডমিট কাৰ্ড আহি যাব। আৰু ফিজিকেলৰ বাবেতো কোন জেগাত হ'ব গম পাইছে, তেজপুৰত হ'ব, তেনেকৈ লখৰাত হয় আৰু গুৱাহাটীতো হয়, তেনেকৈ বহুতকেইটা অসমত জেগা আছে, ডিফুত হয়, তেনেকৈ বহুতকেইটা অসমৰ জেগা আছে য'ত নেকি ফিজিকেলৰ বাবে আপোনালোকক মাতিব। তো বেছিভাগতো অকণমান অলপ পাহাৰীয়া নিচিনা এলেকা হয়, তো আপোনালোকে এইকেইদিন সেইকাৰণে ইমান মানে নৰ্মেলি নল'ব যে ৰানিঙত পাছ কৰি যাম। অসমৰ ল'ৰাটো বহুতখিনি ৰানিং কৰে বেলেগ ষ্টেটতকৈ, তো আপোনালোকে যিমানখিনি পাৰে ভালকৈ প্ৰেক্টিছ কৰক। আৰু দুজনমান বন্ধুৱে মোক কমেণ্ট কৰি জনাইছে যে তেওঁলোকে 7 পাইছে 8 পাইছে 15 পাইছে এনেকুৱা মাৰ্কছো পাইছে। তো তেওঁলোকৰ বাবে এটাই কথা ক'ম, তোমালোকে যি কি নহওক তোমালোকৰ ভুলটো ক'ত হৈছে তোমালোকে ভালকৈ শুধৰণি কৰা আৰু ভালকৈ এইখিনি সময় ভালকৈ পঢ়া। তো পঢ়া সময় আপোনালোকৰ আৰু লাইটলি নল'ব, কাৰণ এবাৰ বয়সটো গুচি যোৱাৰ পিছত বহুত পস্তাই থকা যায়। তো গতিকে আপোনালোকে এতিয়াৰ পৰা ভালকৈ প্ৰিপেৰেশ্যন কৰক নেক্সট ইণ্টাৰভিউলৈ। শেষলৈ ঈশ্বৰৰ বাবে সকলোকে ধন্যবাদ। আৰু আপোনালোকৰ যদি কিবা কমেণ্ট থাকে ফিজিকেল মেডিকেল বা ডকুমেণ্ট Sscgdক লৈ, তো আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকৰ ৰিজাল্ট আহি আছে আৰু ফিজিকেলৰ বাবে এডমিট কাৰ্ডো আহি আছে, তো আপোনালোকে সকলো সাজু হ'ব হ'ল, কঁকালত টঙালি বান্ধক। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ। জয় হিন্দ।